Welcome. নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এই চেনেলত। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম হেলিকপ্টাৰৰ বিষয়ে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আহক তেন্তে ভিডিঅ'টোৰ ফালে আগবাঢ়ো। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে বাহিৰৰ পৰাই দেখি আহিছে হেলিকপ্টাৰ। হেলিকপ্টাৰ হ'ল এক বিশেষ ধৰণৰ আকাশী যান। উৰাজাহাজতকৈ ইয়াৰ পাৰ্থক্য অলপ বেলেগ, কাৰণ হেলিকপ্টাৰ এখনে পোনে পোনে মাটিৰ পৰা আকাশলৈ উৰা মাৰিব পাৰে আৰু আকাশৰ পৰাও মাটিলৈ নামিব পাৰে। প্ৰয়োজনত হেলিকপ্টাৰে মাজ আকাশত স্থিৰ হৈও থাকিব পাৰে। হেলিকপ্টাৰ অৱতৰণ কৰিবলৈ কোনো বিমান বন্দৰৰ প্ৰয়োজন নাই। সুবিধাজনক মুকলি ঠাই অকণমান পালেই হ'ল। উৰাজাহাজত থকাৰ দৰে ইয়াত প্ৰপেলাৰ নাথাকে। প্ৰপেলাৰৰ সলনি ওপৰফালে দুখন প্ৰকাণ্ড পাখি লগোৱা থাকে। এই পাখি দুখনৰ নাম হ'ল ৰটৰ, আৰু এই ৰটৰৰ সহায়েৰে হেলিকপ্টাৰে উঠা নমা চলাচল আদি সকলো কাম কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এতিয়া আলোচনা কৰিম হেলিকপ্টাৰৰ জন্ম কাহিনী। হেলিকপ্টাৰ সম্পৰ্কীয় চিন্তা চৰ্চাৰ আৰম্ভণি ঘটিছিল 18 শতিকাত। ফ্ৰান্সৰ বিখ্যাত শিক্ষাবিদ তথা প্ৰকৃতিবিদ লনয়ে 1784 চনত হেলিকপ্টাৰৰ মডেল প্ৰদৰ্শন কৰিছিল। উক্ত মডেলটো তৈয়াৰ কৰিছিল লনয়ৰ বন্ধু বিয়েনভেনুৱে। আকৌ 1796 চনত ইংলেণ্ডৰ জৰ্জ কেলি নামৰ এজন লোকে 4খন পাখিযুক্ত ৰটৰৰ হেলিকপ্টাৰ এখন সাজি উলিয়ায়। ইয়াৰ পাছত 1842 চনত জৰ্জ কেলিৰ বন্ধু WH ফিলিপছে আন এখন হেলিকপ্টাৰ সাজি উলিয়াইছিল। কিন্তু কেলি আৰু ফিলিপছ দুয়োৰে চেষ্টা ব্যৰ্থ হৈছিল। 1907 চনত ফ্ৰান্সৰ লুই ব্ৰেক আৰু পল কনড্ৰু নামৰ ব্যক্তি দুজনে পেট্ৰলেৰে চালিত এখন হেলিকপ্টাৰ সাজি উলিয়াইছিল। সেই হেলিকপ্টাৰখন ওপৰলৈ উঠিবলৈ সক্ষম হৈছিল যদিও মাটিৰ ওপৰত 1 মিনিটমান সময়হে আছিল। 1909 চনত স্পেইনৰ জুৱান ডা লা চিয়েৰ্ভা নামৰ ব্যক্তিজনে এক বিশেষ ধৰণৰ হেলিকপ্টাৰ সাজি উলিয়ায়। এই হেলিকপ্টাৰখনত পাখি আৰু প্ৰপেলাৰ দুয়োবিধেই সংযোগ কৰা হৈছিল। ইয়াৰ নাম দিছিল অটোজাইৰ'। তেওঁ 1928 চনত অটোজাইৰৰ সহায়ত লণ্ডনৰ পৰা পেৰিছলৈ যাবলৈ সক্ষম হৈছিল। 1930 চনত গোটেই বিশ্বত 500খন অটোজাইৰ' নিৰ্মিত হৈছিল বুলি জনা যায়। পাছত 1936 চনত জাৰ্মানীৰ ফক ৱাল্ফ কোম্পানীৰ স্বত্বাধিকাৰী হেনৰিখ ফকে এক নতুন আৰ্হিৰ হেলিকপ্টাৰ সাজি উলিয়াইছিল। ফা-61 নামৰ এই হেলিকপ্টাৰখনেই আছিল প্ৰথম ব্যৱহাৰিক হেলিকপ্টাৰ। হেলিকপ্টাৰ নিৰ্মাণৰ আন এক স্মৰণীয় ব্যক্তি হ'ল ৰাছিয়াৰ ইগৰ চিকৰস্কি। তেওঁ 1909 চনৰ পৰাই হেলিকপ্টাৰ নিৰ্মাণৰ বাবে লাগি আছিল যদিও অৰ্থৰ নাটনিৰ বাবে এই কামত সফল হোৱা নাছিল। 1919 চনত তেওঁ আমেৰিকালৈ যায় আৰু 1928 চনত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে। তেওঁ বহু বছৰ চেষ্টা কৰাৰ ফলত 1939 চনত প্ৰথমবাৰৰ বাবে আধুনিক হেলিকপ্টাৰ নিৰ্মাণ কৰিছিল। ইগৰ চিকৰস্কিয়ে নিৰ্মাণ কৰা VS-300 নামৰ হেলিকপ্টাৰবিধক আমেৰিকাৰ চৰকাৰে সৈন্যবাহিনীৰ বাবে 1942 চনত গ্ৰহণ কৰি তৃতীয় বিশ্বযুদ্ধত ব্যাপকভাৱে ব্যৱহাৰ কৰে। বন্ধু বান্ধৱীসকল, শেষত হেলিকপ্টাৰৰ দ্বাৰা কি কি সুবিধা লাভ কৰিব পাৰি চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। হেলিকপ্টাৰ আৱিষ্কাৰে আকাশী যান যুগৰ নতুন দিগন্তৰ সূচনা কৰে। সাধাৰণতে উৰাজাহাজৰ তুলনাত হেলিকপ্টাৰৰ কিছু সুবিধা আছে।
উঠা নমা কৰিবলৈ কম ঠাইৰ প্ৰয়োজন, আকাশতে স্থিৰ হৈ থাকিব পৰা গুণ আদিৰ বাবে ভূমিকম্প, বানপানী আদি দুৰ্যোগৰ সময়ত বিপদগ্ৰস্ত লোকক উদ্ধাৰ কৰা, খাদ্যবস্তু যোগান ধৰা আদি। তদুপৰি ডাক পৰিবহণ, খেতিপথাৰত ঔষধ, সাৰ আদি ছটিওৱা, দুৰ্গম অঞ্চললৈ যাতায়াত কৰা আদি কামতো হেলিকপ্টাৰে সহায় কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'। ভিডিঅ'টো চাই কিছু হ'লেও জ্ঞান লাভ কৰিব পাৰিছে। আগলৈ এনেকুৱা ভিডিঅ'ৰ সৈতে জড়িত থাকিবৰ বাবে মোৰ এই এছামিজ নলেজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব।